কালি আমাৰ গৰমত ভিগুদা আহিছিলে। ভিগুদাই ফালি পেলাইছে পুৰা আমাৰ বৰমা পুৰা ফালি পেলাইছে। মানে কালি চাফাই অভিযানো আছিলে, কালি আমি আৰু বৰমাক চাফাইও কৰিছে। তো কালি সেইকাৰণে ভিগুদাকো মাতিলে, অলপ এনজয় হ'ল। আমাৰ ৰূপালী জয়ন্তী আছিলে, ৰূপালী জয়ন্তী উপলক্ষে বৰমা হাই ছেকেণ্ডাৰী ফিল্ডত তাতে ভিগুদাও আহিছিলে। ভিগুদাক চাওঁ আহকচোন, পাৰফৰ্মেঞ্চখিনি ধুনীয়া 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 হৈছে। চব গাম, আই প্ৰমিছ ইউ, চব গাম। এবাৰ অকণমান চাওক, এটা কথা যে আপোনালোকে ছুপাৰহিট গানবিলাক শুনি যায়, ভাল লাগে আমাৰ। আপোনালোকে গানবিলাক ছুপাৰহিট কৰি দিয়ে, তাৰপিছত এনেকুৱা হৈছে ছুপাৰ ডুপাৰ ফ্লপ গানবিলাক শুনিবলৈ মন যায় নাই কেতিয়াবা? এতিয়া মই যদি মোৰ জীৱনৰ আটাইতকৈ ছুপাৰ ডুপাৰ ফ্লপ গানটো গাওঁ, শুনিবনে? কোনে কোনে শুনিব? ছুপাৰ ডুপাৰ ফ্লপ হাতখন ওপৰত লৈ গৈছে, কোনে কোনে শুনে? সারি তোকা সারিও না গানটো শুনিছে নেকি কেতিয়াবা? ছুপাৰ ডুপাৰ ফ্লপ গান কেতিয়া আপোনালোকে গানটো শুনা? গানটো যেতিয়া মই উলিয়াইছিলোঁ খুব দুখ লাগিছিলে মোৰ, আচলতে গানটো কিয় ওলালো এনেকুৱা যেন লাগিছিলে। আৰু তাৰপিছত এনেকুৱা অনুভৱ হৈছিলে যে গানটো কেতিয়াও নাগাওঁ। তাৰপিছত গানটো আমি মডিফাই কৰিলোঁ, এণ্ড আই এম ছ' চিয়'ৰ এবাউট ইট যে সেই গানটো আপোনালোকে এতিয়াও শুনা নাই। আৰু গানটোৰ টাইটেল এনেকুৱা আছিলে, জোৰাব আছে যদি তোৰ লগতে। শুনিছে নেকি? গাঁওকচোন এটা লাইন চাওঁ। চাৰি টকা চাৰিও না। যদি আপোনালোকে গানটো ভালকৈ নাগায়, মই গম পাম যে ইয়াৰ ৰাইজে গান গাব নাজানে। সেইটো বিচাৰে নেকি মই ভবাটো? Sing with me together. চাৰি টকা চাৰিও না। যোনে যোনে গানটো নাগায় সিহঁতৰ কিন্তু কাইলৈ ব্ৰেকআপ হ'ব, মই কৈ দিছোঁ। ভালকৈ গাম দেই। চাৰি টকা চাৰিও না। ছোৱালীবোৰে খুব ভালকৈ গাইছে। অ' মা, মোৰ ব্ৰেকআপ নহ'লেই হ'ল আৰু। কেনেকৈ বাইকত উঠিব তাৰপিছত দিগদাৰ হ'ব নহয়। লুটি ফুটি লুট লো মুঝে লুট লো মৰমৰে মোৰ টোপোলাটি ঐ অ মনি অ মনি আয় গলি যাতো তোৰ বাবে যে মই এইফালে দিছোঁ আপুনি নেগায় আকৌ মোৰ দুখ লাগি যায়। দুখে অ মনি এই জেগাৰ দৰাবোৰ তামাম ধুনীয়া। মণিমালা বুলি ছোৱালীবোৰে জোৰকে গাওক। অ মণিমালা এই জেগাৰ ছোৱালীবোৰ তাতকৈ বেছি। হয়নে নহয় কওক? হয়নে নহয়? এজনী মাত এনেকৈ লৈছে, আপোনালোকৰ বাবে ভৃগু পগলা। এবাৰ গীত এনজয় কৰক সকলোৱে। Go for the track. নমস্কাৰ। এটা জোৰকে চিঞৰটা লাগে প্ৰথমে, তাৰপিছত বাকীখিনি কথা। হেল্ল'।
তোমার দিবা কোনো নাই যে কোনো তোমার দিবা কোনো নাই যে ধন্যবাদ ধন্যবাদ থ্যাংক ইউ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ফ্ৰিগুদাক পুনৰবাৰ বৰমা ব্যৱসায় সন্থাৰ তৰফৰ পৰা তথা সমূহ দৰ্শকৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু ইয়াৰ লগে লগে ফ্ৰিগুদাক আমি সমৰ্থনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ আৰু অসমীয়াৰ মৰমেৰে বুটা বচা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ ব্যৱসায় সন্থাৰ উদ্যোক্তাই তথা অসমীয়াৰ স্বাভিমান স্বৰূপ এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ উদ্যোক্তাই লাউড হ'ব কমি আছে চাইড ফিল অ'কে আছে বাট মোৰ মনটো লাউড লাগে নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক আমি সকলোৱে উপভোগ কৰোঁ ফ্ৰিগুদাৰ সংগীতানুষ্ঠান Oh, que agora, Nagi. Oh, boy, Alexi. Oh, kene ko rin ko, ha? Oh, apa maka ata pa dosi? Oh, boy, Alexi. আসলে কথাষাৰ কি গম পায় নাই মোৰ ঘৰ বৰমাৰ পিছত আমি টিহু পাম টিহুৰ পিছত পটাচাৰ পিছত এটা সৰু কেন্দ্ৰ আছে সেই সৰু গাঁওখনৰ পৰা মোৰ দেউতাই বিলং কৰে মোৰ দেউতাৰ ঘৰ তাত আৰু সেই জেগাডোখৰ পৰাই মোৰ ঘৰ আৰু মোৰ ঘৰ বুলি যদি কোনোবাই সোধে মই গৰ্ব কৰি কওঁ যে মোৰ ঘৰ বৰমা পাৰ হৈ টিহু পাৰ হৈ পটাচাৰকুচি পায় মোৰ ঘৰ পটাচাৰকুচিত বুলি গতিকে আপোনালোকেও ক'ব যদি আপোনাক কোনোবাই সোধে যে সংস্কৃতি নগৰী নলবাৰীৰ কাষতেই যিখন গাঁও চবতকৈ চহকী গাঁও আছে যিখন গাঁৱত প্ৰথমবাৰৰ কাৰণে আমি অভাৰব্ৰিজ দেখিছিলোঁ সেই জেগাডোখৰ হৈছে বৰমা হয়নে নহয় আৰু সেইখন জেগা আপোনালোক নিবাসী গতিকে আপোনালোকৰ ঘৰ যদি কোনোবাই সোধে যে আপোনালোকৰ ঘৰ ক'ত প্ৰাউড কৰি পেলাই কওক যে মোৰ ঘৰ মই বৰমা নিবাসী বুলি নিজৰ কাৰণে চুৰকৈ হাত চাপৰি সকলোৱে নিজৰ কাৰণে